হেল্ল' দোস্ত, আজি মই ক'ব গৈ আছোঁ পৃথিৱীৰ আটাইতকৈ ভয়ানক দলঙৰ বিষয়ে। এই 10টা দলং চাই আপোনাৰ হৃদয় কঁপি যাব। মই কৈ আছোঁ সেই দলঙৰ বিষয়ে য'ত এটা মাত্ৰ ভুলৰ কাৰণে আপুনি মৃত্যুৰ সন্মুখীন হ'ব পাৰে। তাত অলপো ধ্যান হাতি যোৱা মানে বিপদ। যেতিয়াই যান বাহন তাৰ ওপৰেদি যায়, যাত্ৰীৰ উশাহ বন্ধ হৈ যায়। এনেকুৱা ভয়ানক হোৱা সত্ত্বেও সেই দলংবোৰ পাৰ হ'বলগীয়া হয়, যিটো মানুহ উপায়হীন হৈ পাৰ কৰিবলগীয়া হয়। বিটিম ৰিভাৰ অফ চাইবেৰিয়া। চাইবেৰিয়াৰ এই নদী বহুত দীঘলীয়া হয়। তাৰ ওপৰত বনোৱা দলং অতি ভয়ানক হয়। তাৰ প্ৰশস্ত মাত্ৰ ইমানখিনি যে তাৰ ওপৰেদি মাত্ৰ এটাহে কাৰ যাব পাৰে। এই দলং বহুত পুৰণি হয় আৰু ইয়াৰ পৰা পৰি যোৱাৰ দুৰ্ঘটনা প্ৰতি মুহূৰ্তে হ'ব পাৰে। হুছেইনি হেংগিং ব্ৰিজ অফ পাকিস্তান। এই ব্ৰিজ এই ভয়ানক দলঙৰ ভিতৰৰ এটা হয়। বতাহত লটকি থকা এই দলং দড়িৰে বনোৱা হৈছে আৰু তাক লটকাই ৰাখিছে। নদী পাৰ কৰিবৰ কাৰণে এই দলং বনোৱা হয়। এই দলংৰ অৱস্থা ইমান বেয়া যে ইয়াত দুৰ্ঘটনা হৈয়ে থাকে। 2012 চনত বৰষুণৰ কাৰণে এই দলংৰ বহুতো ক্ষতি হোৱাৰ পিছতো ইয়াক মানুহে ইউজ কৰি আছে। ইমৰ্টেল ব্ৰিজ অফ চাইনা। এই ইমৰ্টেল ব্ৰিজ এতিয়াও গোটেই পৃথিৱীৰ ভয়ানক দলংৰ মাজত গণনা কৰা হয়। এইটো চীনৰ 5টা পবিত্ৰ পাহাৰৰ মাজৰ এটা হয়। 2টা পাহাৰৰ মাজত বনোৱা এই দলং ডাঙৰ ডাঙৰ শিলেৰে বনোৱা হৈছে। ইয়াৰ তলত ডাঙৰ ডাঙৰ শিল আৰু অতি দ গাঁত দেখা যায়, য'ত পৰিলে আৰু ঘূৰি আহিব নোৱাৰে। আৰু ইয়াৰ ওপৰেদি যাওঁতে অতি সাহসী মানুহেও ভয় খাই যায়। কনেটছা ব্ৰিজ। গ্ৰীকৰ এই দলং আজিও তাৰ ভয়ানক আকৃতিৰ হোৱাৰ কাৰণে ভয়ানক দলংৰ মাজত পৰে। ইয়াৰ বনোৱা আকৃতি চাই মানুহে ভয় খাই যায়। ইয়াক ধনুৰ আকৃতিত বনোৱা হৈছে। এই ব্ৰিজ 1870 চনত বনোৱা হয়। এই দলং প্ৰায় 20 মিটাৰ ওখ আৰু 40 মিটাৰ দীঘল হয়। কেৰিক ব্ৰিজ অফ আয়াৰলেণ্ড। এই ব্ৰিজ বহুত ৰোমাঞ্চক ধৰণৰ হয়। দড়িৰে বনোৱা এই ব্ৰিজ বতাহৰ কাৰণে লৰি থাকে, যাৰ কাৰণে মানুহে বহুত ভয় খাই থাকে। দড়িৰে বনোৱা এই দলং প্ৰায় 85 ফুট ওখ হয় আৰু দীঘলীয়া 90 ফুটতকৈ বেছি। ইয়াৰ ওপৰত উঠিব আৰু চাবলৈ দূৰ দূৰণিৰ পৰা মানুহ আহি থাকে। ৰয়েল জৰ্জ ব্ৰিজ। কলৰাডোৰ কেনন চিটিত বনোৱা এই দলং গোটেই পৃথিৱীত ফেমাছ হয়। এই ব্ৰিজ 1053 ফুট দীঘলীয়া এটা নদীৰ ওপৰত বনোৱা হৈছে। এই নদীৰ লগত আৰু 2টা নদী বৈ আছে। বতাহ চলি থকা সময়ত এই দলংৰ ওপৰেদি যোৱা বহুত ৰোমাঞ্চক লাগি থাকে। ইনকা ৰক ব্ৰিজ অফ পেৰু। পেৰুত বনোৱা এই দলংটো বহুত ভয়ানক হয়। ই বহুত স্পীডত চলি থকা পেৰুৰ এটা নদীৰ ওপৰত বনোৱা হৈছে। এই দলংৰ স্পেচিয়েল কথা হ'ল যে ইয়াক জংঘলত থকা এক ধৰণৰ ঘাঁহৰ দড়িৰে বনোৱা হৈছে। প্ৰায় 400 বছৰ আগত ইজুৱান নামৰ মানুহে ইয়াক বনায়। আজিলৈ এনেকুৱাই দেখা যায়। অজুৱেলা ব্ৰিজ অফ মেক্সিকো। এই দলং এটা স্পেচিয়েল ডিজাইনৰ ওপৰত ইঞ্জিনিয়াৰসকলে বনায়। ইয়াক পৃথিৱীৰ আটাইতকৈ ওখ দলং বুলি কোৱা হৈছিল। পুলাও ব্ৰিজ অফ মালয়েছিয়া। মালয়েছিয়াৰ এই ব্ৰিজো বহুত বিখ্যাত হয়। ইয়াক এনেকুৱা দ্বীপসমূহৰ ওপৰত বনায় যাক মালয়েছিয়াৰ আটাইতকৈ ডাঙৰ দ্বীপ বুলি কোৱা হয়। ইয়াক ৰিং আকৃতিত বনাইছে। ইয়াৰ ওপৰত মানুহে খোজকাঢ়ি আনন্দ লৈ থাকে। ইয়াক বহুত ডাঙৰ খালৰ ওপৰত বনোৱা হয় আৰু দূৰ দূৰণিৰ পৰা মানুহ ইয়াক চাবলৈ আহি থাকে। ব্ৰিক কেনিয়ন ব্ৰিজ অফ আমেৰিকা। এই ঘাটিৰ প্ৰাকৃতিক দলং এটা ফেমাছ দলং হয়। ই দেখাত বহুত ধুনীয়া লাগে। ইয়াত আপুনি প্ৰাকৃতিৰ আচৰিত দৃশ্য চাব পাৰিব। ইয়াৰ ওপৰেদি পাৰ হৈ যোৱা কঠিন হয়। ইয়াৰ ওপৰত অলপো ভুল হ'লে মৃত্যু হ'ব পাৰে। তো দোস্ত, এয়া আছিল পৃথিৱীৰ আটাইতকৈ ভয়ানক দলং। মই আশা কৰোঁ এইটো চাই আপোনাৰ অলপ হ'লেও নলেজ বাঢ়িছে। এনেধৰণৰ নলেজেবল ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ইয়াৰ নটিফিকেশ্যন যাতে আপুনি প্ৰথমে পাই যায় সেইকাৰণে বেল আইকনটো দবাই দিয়ক। ভিডিঅ' চোৱাৰ কাৰণে চবকে ধন্যবাদ।